পোনপ্ৰথমে আপোনালোকে ইয়ালৈ অহাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ মধ্যমপুৰ ভলীবল কোচিং চেণ্টাৰৰ পৰা। আৰু ইয়াত মিনিমাম আমাৰ 45 ষ্টুডেণ্ট আছে আৰু আমি ইয়াত বিনামূলীয়াকৈ শিকোৱা হৈ আছে এতিয়া বৰ্তমান। মানে আমাৰ যিবোৰ মানে ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালী সেইবোৰ মানে ওলাই যাব নোৱাৰে, ধৰি লওক ভাল এটা কিবা প্লেচ নাপায়, প্লেটফৰ্ম নাপায়, তাৰ কাৰণে মই ইয়াত ভলীবল কোচিং চেণ্টাৰ এটা খুলিছিলোঁ। যিহেতু এতিয়া মানে বহুত ভাল ল'ৰা ছোৱালী বহুত মানে ধৰি লওক নিজৰ পাৰদৰ্শিতাটো দেখাব পাৰিছে অকণমান। এতিয়া মই 2 মাহৰ পৰা চলাইছোঁ, মানে পূৰা ফ্ৰীকৈ চলাইছোঁ। আঞ্চলিক মানে মই এতিয়া বাহিৰতো কোচিং কৰাই আছোঁ, ধৰি লওক নাগালেণ্ড এনেকুৱা বাহিৰতো কোচিং কৰাই আহিছোঁ। আৰু এতিয়া সেইকাৰণে মানে মই ভাবিছোঁ কি মই বাহিৰত কোচিং কৰাই থকাতকৈ আমাৰ যিবোৰ মানে নিজৰ অঞ্চলৰ ল'ৰা ছোৱালী ষ্টুডেণ্টবোৰ সিহঁতক মানে আগুৱাই যাবৰ কাৰণে মানে সেইটো কোচিং চেণ্টাৰটো খোলা হৈছে। আৰু ইয়াত আমাৰ ইয়াত মানে য'ৰ পৰা আহিলেও মানে আমাৰ ইয়াত মানে কোচিং কৰিব পাৰিব, সেইটো আমাৰ ইয়াত একো নাই, বিনামূলীয়াকৈ। এতিয়া আমি বিনামূলীয়াকৈ কৰাই আছোঁ। কিন্তু আমাৰ ইয়াত মানে কি অকণমান প্ৰব্লেম এটা আছে গ্ৰাউণ্ডৰ কাৰণে। ধৰি লওক গ্ৰাউণ্ডটো মানে বৰষুণ দিলে ধৰি লওক আমি এতিয়া বৰষুণৰ বতৰত মানে খেলিব নোৱাৰা হৈ যায়। আৰু ইয়াত মানে বাহিৰৰ পৰা যিসকল মানে ইয়াত প্ৰেক্টিচ বা প্ৰশিক্ষণ ল'ম বুলি ভাবি আছে তেখেতসকল মানে শিকোৱাব আৰু ফ্ৰীকৈ। আৰু ধৰি লোৱা কিন্তু আমাৰ ইয়াত আৰু এটা প্ৰব্লেম হৈছে থকা জেগাটো নাই, মানে সেইটোৰ কাৰণে অকণমান অসুবিধা হ'ব। সেইটো কাৰণে মানে বাহিৰত যিকেইটা মানে বাহিৰৰ প্ৰব্লেম হ'ব। হয় বাহিৰৰ অহা কেইজন এতিয়ালৈকে সুবিধা মানে ইমানটো তেনেকৈ সুবিধা পোৱা নাই। হ'লেও আমি আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন ইফালৰ পৰা যাতে আমাৰ মানে অকণমান সুবিধা কৰি দিয়ে আৰু খেলা ধূলাৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে। আমাৰ আৰু ইয়াত বিশেষকৈ এটা বহুত অভাৱনীয় হৈ আছে এই বলৰ কাৰণে, যাতে আমাৰ DSO যাতে আমাৰ ইফালে অকণমান চকু ফুৰাই চায়, মানে তাৰ বাবে মই অনুৰোধ কৰিছোঁ। আৰু আমাৰ এতিয়া বৰ্তমান নতুন হৈ পাৰ্টিচিপেট কৰা নাই। এতিয়া যিটো আমাৰ পাৰ্টিচিপেট কৰিব, যিটো আমাৰ মিছন 100 ধৰি লওক ব্ৰহ্মপুত্ৰ ভলীবল লীগ, তাত মই 2টা দল পাৰ্টিচিপেট কৰাইছোঁ।